পিএফৰ সময়ত যেটো শান্তি আছিল আমি হেতুৱে দেখা পাইছো নতুনকে কিবা শান্তি আহিছে বুলি আমি দেখা নাই আপোনালোক হলো যিসকল ৰাইজ আছে তেওঁলোকে গম পাব বিপিএফৰ দিনত যি মানে ধুনিয়া আছিল যি পৰিবেশ সেই পৰিবেশে আছে লাগিলে কিছু কিছু জায়গাত অকন অশান্তিৰ সৃষ্টি হৈছে তেনেকুৱা নতুনকে শান্তি আমি তো দেখা পোৱা নাই আমাৰ পাৰ্চনেল শেৰফাং যেটো আমাৰ ব্লক আছে ইয়াত আমাৰ ইউথ ওমেন আৰু বিএছও বিশেষ কৰি আমাৰ বিপিএফৰ স্থিতি খুবেই ভাল এতিয়া আমি কাকো তেনেকে ক'ব নালাগে বিপিএফৰ মানে বিষয়ে আমি তেনেকে কাকো কৈ ফুৰিব নালাগে আমি এবাৰ জাস্ট ক'ব লাগে যে বিপিএফৰ হৈ প্লেন এনেকুৱা তেনেকুৱা কিবা এটা ক'লে সকলো নিজে নিজে অট'মেটিক লৈ আহে কাৰণ বৰ্তমানৰ যিখন চৰকাৰ আছে আপোনাৰ ইউপিপিএল আৰু বিজেপি যিখন চৰকাৰ আছে তেওঁলোকৰ ওপৰত ৰাইজ মানে অতিষ্ঠ হৈ গৈছে এতিয়া তেওঁলোকৰ প্ৰতি কাৰো আকৰ্ষিত কোনো নহয় তেওঁলোকক কোনো ভাল নাপায় সকলো এতিয়া আমাৰ ওপৰতে আছে বিপিএফৰ প্ৰতি সকলো আগ্ৰহী তেওঁলোকে গমে পায় লামাবাৰীত আমাৰ যিসকল সৰ্বসাধাৰণ ৰাইজ আছে তেওঁলোকক উচ্ছেদৰ কাৰণ লাগি আছিল আৰু যিসকল মানুহ আছে সকলোকে তেওঁলোক শোষণ নিষ্পেষণ এইবিলাকতে লাগি আছে ব্লকত আমাৰ অন্যান্য সাধাৰণ মানুহ যাব নোৱাৰে এতিয়া তেওঁলোকে সকলোৱে গম পোৱা হৈছে যে এতিয়া ইউপিপিএল আৰু বিজেপিৰ লগত থাকিলে আমাৰ একো নহ'ব সেইকাৰণে সকলো ৰাইজে যে আমাৰ হাগ্ৰামা চাৰৰ প্ৰতি আকৰ্ষিত হৈছে বিপিএফৰ প্ৰতি আকৰ্ষিত হৈছে সকলো বিপিএফৰ ছাপৰ্টতে আছে ক্ষেত্ৰতো আমি তেওঁলোকে যিখন যেতিয়া যোৱাবাৰ ইলেকশ্যনৰ সময়ত তেওঁলোকে গাঁৱে গাঁৱে যেতিয়া প্ৰচাৰ চলাইছিল সকলোৱে আমি কোৱা শুনিছিলোঁ যে প্ৰত্যেকৰ ঘৰে ঘৰে চাকৰি দিয়া হ'ব আৰু ওমেনসকলক যিসকল মানে চেল্ফ হেল্প গ্ৰুপ আছে তেওঁলোকক ৭৫,০০০ কৰি টকা দিয়া হ'ব আমিতো তেনেকুৱা মানে বিটিচি গভৰ্ণমেণ্টৰ পৰা তেনেকুৱা চাকৰি পাইছে বুলি আমি গম পোৱা নাই এতিয়ালৈকে আমি দেখাও নাই তেনেকুৱা আমি গোটেই গাঁৱে ঘূৰি ফুৰিছোঁ বা টাউন অঞ্চলতো হওক চহৰ অঞ্চলতো হওক তেনেকুৱা বিপিএফৰ ক্ষমা কৰিব ইউপিপিএলৰ তৰফৰ পৰা তেনেকুৱা চাকৰি দিছে বুলি আমি গম পোৱা নাই এতিয়ালৈকে আমি দেখাও নাই আৰু ৰাইজেও তেনেকৈ কোৱা নাই যে ইউপিপিএলৰ চাকৰি দিছে বা তেওঁলোকে পাইছে আমিও দেখা নাই আপোনাৰ যিটো ব্লক আছে এইটো খুবেই ভাল পৰিৱেশত আছে বিপিএফৰ একদম জয় জয়কাৰ হৈ আছে বিপিএফ বা জিকাটো নিশ্চিত আমি সকলোৱে ভাবিছোঁ ৰাইজেও বিচাৰিছে এবাৰ বিপিএফ আহিব লাগে হাগ্ৰামা চৰকাৰী ছাৰৰ হাগ্ৰামা মহিলাৰী ছাৰৰ চৰকাৰ আহিব লাগে সকলোৱে বিচাৰিছে এইটোৱে বিচাৰিছে আৰু গণতান্ত্ৰিকভাৱে আমাৰ ৰাইজে সৰ্বসাধাৰণ ৰাইজে কৰি আছে আমি হ'লেও যি দুই এটা পাৰোঁ কৰা হৈছে তেনেকুৱা বিশেষ কৰি আমি এতিয়া অফিচে কাছাৰী আমি কৰা নাই মানে কিয় আমাৰ মানুহ সোমাবলৈ সুবিধা তেনেকৈ নাপায় তেওঁলোকে গোটেই মানে বস্তুবিলাক দখল কৰি থোৱা নিচিনা আছে এতিয়া আমাক মানে অন্যান্য যিখিনি সৰ্বসাধাৰণ ৰাইজ আছে তেওঁলোকক তেনেকৈ সুবিধা দিয়া হোৱা নাই আৰু যিখিনি পাৰা হয় আমি গণতান্ত্ৰিকভাৱে যিখিনি পাৰোঁ আমি হ'লেও বা ৰাইজে হ'লেও কৰি আছে পিএফৰ সময়ত যেটো শান্তি আছিল আমি হেতুৱে দেখা পাইছো নতুনকে কিবা শান্তি আহিছে বুলি আমি দেখা নাই আপোনালোক হলো যিসকল ৰাইজ আছে তেওঁলোকে গম পাব বিপিএফৰ দিনত যি মানে ধুনিয়া আছিল যি পৰিবেশ সেই পৰিবেশে আছে লাগিলে কিছু কিছু জায়গাত অকন অশান্তিৰ সৃষ্টি হৈছে তেনেকুৱা নতুনকে শান্তি আমি তো দেখা পোৱা নাই এতিয়া আপুনি গাঁৱে ভূঞে যাওক বা ৰাস্তা ঘাটে যাওক বাগান অঞ্চলতে যাওক য'তে যাব খালি চৰণ ছাৰৰে কাম দেখা পাব আমাৰ এমএলএ ছাৰৰ তেনেকুৱা তেওঁলোকৰ এমচিএলএ হওক বা তেওঁলোকৰ কোনোবা অন্যান্য কিবা যে কাম আমিতো তেনেকুৱা দেখা পোৱা নাই যি আপুনি নিজে হ'লেও আপোনালোকে হ'লেও গম পাব আপোনালোক ঘূৰি ফুৰা মানুহ বাগান অঞ্চলত প্ৰত্যেকটো ৰাস্তা চিচি ব্লক কৰি দিছে ছাৰৰ আমাৰ এইবিলাক ৰাস্তা চাওক বা গাঁৱে ভূঞে যিবিলাক ৰাস্তা আছে আনকি এতিয়া গৰু যোৱা ৰাস্তাও যিবিলাক কাম হৈ আছে সব চৰণ ছাৰৰ মানে নেতৃত্বতে কাম হৈ আছে অন্যান্য দলে কৰিছে বুলি আমি গম পোৱা নাই এতিয়াতো অসম গভৰ্ণমেণ্টে বা কোনোবাই এতিয়াহে মদ খোৱাৰ কিবা পাৰ্চেণ্টেজ দি আছে বুলি আমি শুনা পাইছোঁ যে মদ ইমান সংখ্যক মানে মাহত ইমানখিনি মদ খাব লাগে তেনেকুৱা টাৰ্গেট দিছে বুলি শুনা পাইছোঁ আমিতো বিপিএফে কৰি আছোঁ একদম আগৰ পৰা আমিতো মদাহী নহয় আমি মদ খোৱা কোনোবাই ক'ব পাৰিব নেকি যে তেওঁলোকে ইউথৰ ল'ৰাই মদ খাই ঘূৰি ফুৰিছে আমি সেই বিপিএফৰ জন্ম লগ্নৰ পৰাই আমি বিপিএফ কৰি আছোঁ কিন্তু আমিতো তেনেকুৱা আপোনালোকক বা অন্যান্য ক'ব পাৰোঁ যে আমি মদাহী জানো আমিতো ঘূৰি ফুৰা নাই লাগিলে বেলেগক মই বদনাম দিব নাযাওঁ কোনোবা মদাহী হৈছে নাই কিন্তু আমাৰ সময়ত বা বিপিএফ দলৰ ল'ৰাই মদাহী নহয় বুলি আমি ক'ব পাৰিম